অনুগত। ষ্টেচনত বন্ধ ঘড়ীৰ ছাঁ এটাত মই থিয় দি আছো। দুহাতত অচল কাটা, ছেকেণ্ড আৰু মিনিটৰ। দুবৰিৰ অস্থিৰতাক খামুচি দুচকুৰ অবাধ বিচৰণ। ইয়াতো অন্য এক পৃথিৱী। ধাতৱ চিৰিৰ নুপুৰ পিন্ধা অনিশ্চয়তা চাই আহিব লগা অথবা যাব লগা অনেক ৰুমাল উৰি ফুৰিছে। মোৰ চকুত অচল ঘড়ীৰ প্ৰছায়া। বৰষুণত তিতা অথবা ৰ'দত পোৰা মানুহবোৰ ঢপলিয়াই ফুৰিছে ইফালে সিফালে। সকলো মুখেই অচিনাকি, সকলো মুখেই প্ৰস্তৰৰ। গতিহীন ষ্টেচনত যন্ত্ৰবত গতিময়তা। বতাহত উৰি ফুৰা চকুবোৰৰ আৱেগহীন চাৱনিবোৰে খুন্দিয়াই ফুৰিছে ইটোৱে সিটোক। ভ্ৰূক্ষেপহীন সম্বোধনহীন এক ইতস্তত। বন্ধ ঘড়ীত ভেজা দি এক অনিশ্চিত অস্থিৰতা। প্ৰতিখন মুখেই যেন মোৰ মুখ, আৰু মই ছাঁত ৰৈ চাই আছো মুখ। প্ৰত্যেকতে মই যেন এক অস্থিৰ অৱয়ব।